নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল, লগতে মোৰো ভালে। আৰু এই ভিডিঅ'টো কৃষ্টি ভাগৰ কেম্পিঙৰ ভিডিঅ'। আনকালে কেম্পিংবোৰ হয় ডিগবৈত, এবাৰ লাকিলি মাৰ্ঘেৰিটাত হৈ গ'ল। আৰু ছাৰে মাতি পঠিয়ালে 8:30মান বজাত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ। সেইবাবে 8:30টাত মই গৈ পাই জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলোঁ। আচলতে এতিয়া জুবিন দাৰ যিকোনো শুভ কামত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতে আৰম্ভ কৰা হয়। তাৰপিছত মই ঘৰলৈ বুলি গৈ 2টামান বজাত আহিলোঁ। এইপিনে ছাৰ বেটীভাগৰ কোচজনে এইপিনে চাৰ্টিফিকেটবিলাক মানে ৰেডি কৰিছে, আৰু আনফালে কৃষ্টিহঁতক লাঞ্চ দি দিলে। কৃষ্টিহঁতক বুলিয়ে ন গোটেই ষ্টুডেণ্টকে লাঞ্চ দিছে। আচলতে আনকালে মানেতো লাঞ্চ দিয়ে বাৰু, আগতেও কম্পিটিশ্যন হ'লে লাঞ্চ দিয়ে, কিন্তু এবাৰ মই অলপ কনফিউজ হৈ আছিলোঁ যিহেতু মাৰ্ঘেৰিটাত হৈছে যে। তো মই ভাবিলোঁ লাঞ্চটো দিবনে নিদিয়ে, সেইবাবে ঘৰত গৈ বনাই মেলি আজৰি হৈ আহিলোঁ। সেইকাৰণে ক্লিপবিলাক ভালদৰে কৰিব নোৱাৰিলোঁ জানেনে। আনকালে দূৰত হৈ একদম ৰাতিপুৱাই কাম বন আজৰি কৰি গুচি যাওঁ। এতিয়া ঘৰৰ ওচৰতে হৈছে, একেবাৰে ওচৰত জানেনে, একেবাৰে ওচৰত, মানে কিমান কম 5 মিনিটৰো ৰাস্তা নহয় সেইকণৰ হৈছে। তথাপিও মোৰ কামৰ আজৰি হোৱা নাই, আৰু ভাবিলোঁ যে ওচৰতে হৈছে কিহৰনো চিন্তা, ছাৰ আছে বুলি তেনেকৈ পঠিয়াই দিলোঁ। আৰু সেই ছাৰজন যে চশমা পিন্ধি আছে, তেওঁ ৱেষ্ট বেংগলৰ পৰা আহিছিলে, আৰু তেওঁৰ ষ্টুডেণ্ট দুটা আনিছিল, দুইটাই ব্লেক বেল্ট জানেনে। ইমান পপাৰ কৰিছে নহয়, ইমান অকণমানি ল'ৰা, না 10 years হ'ব নেকি, 10 yearsৰ দুটা, এটা ল'ৰা এটা ছোৱালী, ইমান ধুনীয়া কৰিছে।